বিষ্ণুর ভক্ত চিন্তা থাকে জানো নারায়ণ 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 প্রভু বিষ্ণুর ভক্ত চিন্তা নথকাৰ ভাল প্রভু নাভি পদ্মৰ পৰা ব্ৰহ্মস্বদন হ'ল প্ৰজাপতিয়ে প্ৰজাৰ সৃষ্টি কৰিলে কিন্তু ৰজা যেনিবা লোক উপচি পৰে প্ৰজাপতিৰ কৰ্তব্য সম্পূৰ্ণ হ'ব জানো এই চলিত প্ৰজাবিলাকৰ বাবে এটি সুগম ওলাই পূজাটো জনালো যদি মই পথ দেখুৱাব লাগে তেনেহ'লে দেৱলীখন নাৰদে তলুকত বিন বজাই শ্ৰী নাৰায়ণ নাৰায়ণ কবি ফুৰাৰ লাভলি নাৰায়ণ নাৰায়ণ চালনাকাৰী কৃষ্ণৰ চালনা পাব এই কথা মই আগেয়ে বুজিব লাগিছিল কিন্তু জনাৰ্দ সৃষ্টিৰ আদি অন্ত বুজিবৰ শক্তি মোৰ এইবাৰে অন্ত চলিছে আপোনাৰ ইংগিত আৰু এই ইংগিতৰ ঠিক ফালিলেহে আপোনাৰ গুণপ্ৰচাৰৰ সুবিধা কৰিব পাৰোঁ কি হৈছে মই একো বুজিবই পৰা নাই কিন্তু জনাৰ্দ জগতত ভক্তৰ এটি অপূৰ্ব নিদৰ্শন কৃষ্ণৰ সেই নিদৰ্শনকে লৈ ভৱিষ্যত মানৱ সমাজে সহজে মুক্তিৰ পথটি যাতে বিচাৰি উলিয়াব পাৰে সেই